গানে কিদৰে পৃথিৱী সলনি কৰি দিব পাৰে তাৰ এটা প্ৰকৃত পাৱাৰফুল আৰু পাৰফেক্ট উদাহৰণ হৈছে জুবিন গাৰ্গ। আমাৰ সকলোৰে হিয়াৰ আমঠু সিংগাৰ কম্পোজাৰ জুবিন গাৰ্গ। তেওঁ কেৱল এটা মিউজিকেল আইকনে নহয়, তেওঁ এটা মিউজিচিয়ানে নহয়, তেওঁ আছিল আমাৰ এটা কালচাৰেল আইকনো, এটা ছ'চিয়েল এক্টিভিষ্ট যি তেওঁৰ প্লেটফৰ্মক সদায় সদুপযোগ কৰিছিল। তেওঁ কেতিয়াও বহি থকা নাছিল। যেতিয়া যি সময়ত তেওঁৰ প্ৰয়োজন আছিল তেওঁ সেই সময়তে তেওঁ তাত উপস্থিত হৈছিল। উপস্থিত হ'ব নোৱাৰিলে তেওঁ আৱাজ উঠাইছিল, তেওঁ তেওঁৰ জাতিটোৰ হৈ মাত মাতিছিল। জুবিন গাৰ্গৰ মিউজিক ইমান ফেমাছ কিয় আছিল, ইমান পপুলাৰ কিয় আছিল? কাৰণ তেওঁৰ যিবিলাক গান আছিল তাত মিক্স আছিল আমাৰ যে অতীতৰ ফোক মিউজিক বিলাক আছিল, লগতে যিবিলাক ট্ৰেডিশ্যনেল গানবিলাক আছিল বৰগীতৰ পৰা আদি কৰি যিবিলাক ভক্তিমূলক গান আছিল সেইবিলাকতো তেওঁ কণ্ঠদান কৰিছিল, আৰু লগতে যিবিলাক মডাৰ্ণ গান আছে তাতে তেওঁ কণ্ঠদান কৰিছিল। যাৰ বাবে তেওঁৰ গানবিলাক কেৱল অসমতে নহয়, ভাৰততে নহয়, বিদেশতো তেওঁৰ গান শুনিছিল। যাৰ ফলত অসমীয়া মিউজিক অসমৰ লগতে ভাৰতৰ লগতে বিদেশতো পপুলাৰ জনপ্ৰিয় হৈছিল। অসমীয়া গানক ইণ্টাৰনেশ্যনেল লেভেলত স্কেল কৰাত জুবিন গাৰ্গৰ হাত অন্যতম, যাৰ ফলত তেওঁ এটা ভয় হৈ পৰিছিল মডাৰ্ণ আছামিজ আইডেণ্টিটিৰ। কাৰণ তেওঁ কেৱল ডেকা চামৰ মাজতে জনপ্ৰিয় নাছিল, তেওঁ বুঢ়া চামৰ মাজতো একে সমানে জনপ্ৰিয় আছিল। জুবিন গাৰ্গে যে কেৱল গানেই গাইছিল সেয়া নহয়, তেওঁ ছ'চিয়েল এক্টিভিজমৰ লগতো তেওঁ জড়িত আছিল। যেতিয়াই প্ৰয়োজন হৈছিল তেতিয়াই সেই কামত তেওঁ হাত দিছিল, সেই কামত তেওঁ যোগদান কৰিছিল। যেতিয়াই কথা আহি পৰিছিল তেওঁৰ জাতিটোৰ ওপৰত, তেওঁ যেতিয়ালৈ জীয়াই আছিল সমাজৰ হৈ কাম কৰি গৈছিল। তেওঁৰ যে এটা ইনফ্লুৱেঞ্চ আছিল সেইটো সদায় সমাজৰ কাৰণে তেওঁ কামত খটাইছিল। তেওঁ প্ৰকৃতিৰ পৰা আৰম্ভ কৰি পলিটিক্সলৈ সকলো বিষয়তে তেওঁ মাত মাতিছিল, আৰু তেওঁৰ যিবিলাক গান আছিল তাতো আমি পাওঁ ছ'চিয়েল জাষ্টিছৰ মেছেজ। ঠিক তেনেদৰে তেওঁৰ যে ফেন্স বিলাক আছিল তেওঁলোককো তেওঁ ইনস্পায়াৰ কৰিছিল যাতে জাতিৰ হৈ তেওঁলোকে মাত মাতে, বা সমাজৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাকত তেওঁলোকে মাত মাতে, তাত এংগেজ কৰে নিজকে। যাৰ ফলত তেওঁৰ যিবিলাক যে অডিয়েঞ্চ আছিল তাৰ লগত তেওঁৰ এটা গভীৰ সম্পৰ্ক আছিল। তেওঁক মানুহে ইমান ভাল পাইছিল যে বোকাতো নৃত্য কৰিছিল। ৰাতি 1টা বজাত 2টা বজাত কোনো সময় নাচাইছিল, যেতিয়াই আহিছিল যেতিয়াই প্ৰগ্ৰেম ৰাখিছিল মানুহে হাজাৰ হাজাৰৰ সংখ্যাত গোট লাগিছিল আৰু তেওঁৰ পাৰফৰমেন্সটো উপভোগ কৰিছিল। কাৰণ জুবিন গাৰ্গক মানুহে এটা চেলিব্ৰিটি হিচাপে নহয়, নিজৰ ঘৰৰ এজন বুলি মানিছিল। তাৰে এটা প্ৰকৃত উদাহৰণ আছিল যে তিনিচুকীয়াত ক'ত তেওঁৰ নামত এখন বাঁহৰ দলং সাজি সেই দলংখনত নামটো জুবিন গাৰ্গ ৰাখিছিল, আৰু সেই দলংখনৰ উদ্বোধন কৰিছিল জুবিন গাৰ্গে। তেওঁক মানুহে কিমান ভাল পাইছিল, ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে তেওঁক মানুহে কিমান অন্তৰৰ পৰা ভাল পাইছিল। তেওঁৰ লগত মানুহে নিজকে কানেক্ট কৰিব পাৰিছিল। যেতিয়া তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে সেই সময়তো তেওঁৰ বাবে মানুহ ইমান ওলাই আহিছিল, সেই যে ৰেলীটো আছিল পৃথিৱীৰ ভিতৰত 4 নম্বৰ ডাঙৰ ৰেলী আছিল যিটো মানুহে তেওঁৰ কাৰণে কৰিছিল। এনেদৰে আমি বুজিব পাৰো যে কেনেকৈ এজন আৰ্টিষ্টে তেওঁৰ আৰ্টৰ মাজেৰে সমাজ এখন সলনি কৰি দিব পাৰে, বদলি দিব পাৰে, মানুহক ভাল কামৰ কাৰণে ইনস্পায়াৰ কৰিব পাৰে, সমাজৰ লগতে মানুহৰ জীৱনত এটা পজিটিভ চেঞ্জ আনিব পাৰে।